আশা কৰোঁ সকলো ভালে কুশলে আছে। আমাৰ মানুহবিলাকৰ মানে মোবাইলত বৰ্তমান চবতকৈ ডাঙৰ সমস্যা এটা হৈ গৈছে কি স্পেচৰ সমস্যা। আপুনি যিমানে দামী মোবাইল নলওক কিয়, আগতে আমাৰ ফোনবিলাকত 2 GB মেমৰি এখন আছিলে, সেই মেমৰিখনেই ধৰক বহুত গান আছিলে, বহুত ফটো আছিলে। এতিয়া কথা হ'ল কি, যিমানেই মোবাইলবিলাকৰ ভলিউম অৰ্থাৎ দাম বাঢ়িছে বা যিমানেই মোবাইলবিলাক ডেভেলপ হৈছে, কেমেৰা কোৱালিটি সিমান বাঢ়ি গৈ আছে। তো সেই হিচাপত ষ্ট'ৰেজৰ কেপাচিটিটো বঢ়াইছে যদিও মানে কি হৈ যায়, ফুল হৈ যায় মানে এই হোৱাটছএপৰ কিবা ফটো কিবা কিবি। তো এতিয়া কথা হ'ল কি, আপুনি কেনেকৈ মোবাইলত যদিও চব ফটো ডিলিট হৈ যায় সেইখিনি ৰাখিব পাৰিব, বা সেইখিনি ডিলিট নোহোৱাকৈও আপোনাৰ তাত আৰু কমচে কম 1000, 2000, 5000 যিমান ইচ্ছা আপোনাৰ সিমানখিনি ফটো আপুনি ষ্ট'ৰেজ হয়তো আপুনি কৰিব পাৰে, হয়তো নহয় আপুনি পাৰে, আপোনাৰ মোবাইলত কৰিব পাৰে। এইটো কথা মই আপোনাক জনাবলৈ বিচাৰিছোঁ। হয়তো বহুতে জানে, যোনে নাজানে একচুৱেলি মই তাৰ কাৰণেহে ক'বলৈ বিচাৰিছোঁ যে এনেকুৱা নহয় যে আমি চবেই জানো এইবিলাক ভিডিঅ' বনাই জ্ঞান দি আছে, তেনেকুৱা নহয়। কথাটো এনেকুৱা যে যোনে নাজানে মই তাক ক'বলৈ বিচাৰিছোঁ যে মোবাইলত আমি মেমৰি কাৰ্ড লগাওঁ, আপুনি 2 GB, 5 GB, 10 GB লগায়। আমাৰ মোবাইলত এটা মেমৰি আছে, যিটো মেমৰি কমচে কম 15 GB আমি ফ্ৰী পাওঁ। ফটো, ভিডিঅ', ডকুমেণ্ট যিকোনো কামৰ কাৰণে আমি সেইটো ফ্ৰী পাওঁ, আৰু এক্সট্ৰা তাৰ ওপৰত আমি কিনিবলৈ বিচাৰিলে আমি কিনিব পাৰোঁ গুগলৰ পৰা। সেই বস্তুটো হৈ গ'ল আপোনাৰ মোবাইলত গুগল ড্ৰাইভ। এণ্ড্ৰইডে আমাক গুগল দিছে, গুগলৰ কিনাৰত আমাৰ ইউটিউব বুলি এটা আইকন আছে, ইউটিউবৰ লগত ড্ৰাইভ বুলি এটা আইকন আছে, ড্ৰাইভ এনেকৈ 3 ড্ৰাইভ বুলি এটা আইকন আছে আপোনাৰ। সেইটো যিটো আমি গুগল ইউটিউব য'ত থাকে তাত একেলগতে থাকে, তাত মানে ক্লিক কৰিলে আপুনি ড্ৰাইভ বুলি পাব। ড্ৰাইভত গৈ আপুনি ডকুমেণ্টছ হিচাপে ছেভ কৰিব পাৰে আপোনাৰ ফটো, ভিডিঅ'। 15 GB গুগল ড্ৰাইভৰ পৰা আপুনি গুগলৰ ফালৰ পৰা ফ্ৰী পাব। সেইটো আপুনি নমৰালৈকে বা আপুনি মৰাৰ পিছতো সি কেতিয়াও ডিলিট নহয়। যিমান দিনলৈকে গুগল থাকিব সিমান দিনলৈকে সেই বস্তুটো আপুনি সংৰক্ষণ হৈ থাকিব। আপোনাৰ মোবাইলৰ পৰা সেইখিনি যদিও ডিলিট কৰি দিয়ে তাত থাকিব। 15 GB ধেমালি নহয়, 15 GB মেমৰি ধেমালি নহয়। তো আপুনি যদি বিচাৰে আপোনাৰ ফটোবিলাক ছেভ কৰি ৰাখিবলৈ, বা আপোনাৰ স্পেচৰ প্ৰব্লেম আছে বা তেনেকুৱা ধৰণৰ যদি কিবা বিশেষ অসুবিধা আছে, তেন্তে আপুনি আপোনাৰ এই মেমৰিত অৰ্থাৎ গুগল ড্ৰাইভত সেই বস্তুখিনি ৰাখিব পাৰিব। আৰু কথা হ'ল আপোনাৰ ধৰক ফোনটোত কমচে কম নহ'লেও 2, 3000, 5000 ফটো আছে, সেই বস্তুখিনি আপুনি একেদিনাই আপলোড নকৰিব। সেইখিনি আপলোড কৰিব লাগে, আপলোড কৰিলে আপোনাৰ নেট খাব, তো অলপ খৰচা হ'ব আপোনাৰ। তো যিমানখিনি বস্তু আছে সেইখিনি একেদিনাখনে আপলোড নকৰিব, কাৰণ একেদিনাখনে আপলোড কৰিলে কিছুমান আপলোড হয়, কিছুমান আপলোড নোহোৱাকৈ থাকি যায়। আপুনি আকৌ ডিলিট কৰিব, পিছত মোক মনে আপুনি গালি পাৰিব যে ই মোক এনেকৈ ক'লে, মই আপলোড কৰিলে আপলোড নহ'ল। গতিকে বস্তুখিনি একেদিনাই আপলোড নকৰিব, ফ'ল্ডাৰ বাই ফ'ল্ডাৰ 2-3 দিনত আপলোড কৰিব, কাৰণ সময়ো লাগে আৰু নেটো বহুত খায়। তো আপোনাৰ হয়তো একদিনত ইমানখিনি নেট নহ'বও পাৰে, কাৰণ আজিকালিতো 1.5 GB, 2 GB, খুব বেছি 3 GB আছে। তো পেইড কৰিলে পাৰি, পেইড কৰিলে একেদিনাখনেই হ'ব, কিন্তু পেইড কৰাৰ প্ৰয়োজন নাই, সেইটো কামৰ কাৰণে পেইড কৰাৰ কোনো প্ৰয়োজন নাই। তো আপুনি 3-4 দিন 5 দিনত সেই কামটো কৰিব পাৰে। অলপকৈ আপুনি ছেভ কৰিব পাৰে, ফটো, ভিডিঅ' যিকোনো আপোনাৰ কিছুমান প্ৰাইভেচি বস্তু যদি আছে, ডকুমেণ্টছ আছে, তাত আপুনি আপলোড কৰি ৰাখিব পাৰে। সেই বস্তুখিনি মানে বহুত কাম দিব আপোনাক। এই বস্তুটো যদি আপুনি সেই বস্তুটো তাত ছেভ কৰি ৰাখে, তেতিয়া মোবাইলত আপোনাৰ স্পেচৰ কোনো প্ৰব্লেম নহয়। গুগল ফটোছতো পাৰি, গুগল ফটোছতো আপুনি ছেভ কৰি ৰাখিব পাৰে, কিন্তু গুগল ফটোছ আৰু গুগল ড্ৰাইভ, ফটো বুলি এটা আছে, ফটোছ বুলি আছে, আপোনাৰ তাতো হ'ব। এতিয়া পাৰ্থক্যটো এইটো হৈ গ'ল, আপুনি গুগল ড্ৰাইভত ছেভ কৰাৰ পিছত গোটেই বস্তুটো ফটোজত আহি যায়। যিবিলাক ফটো আপুনি গুগল ড্ৰাইভত ছেভ কৰিব, সেই বস্তু গোটেই বস্তুখিনি ফটোজত আহি যায়, আপুনি তাত ছেভ নকৰিলেও কাম চলে। গতিকে ড্ৰাইভত কৰিলে বেছি ভাল হয়। তো আপুনি তেনেকৈ বস্তুবিলাক যদি ইমপ্লিমেণ্ট কৰে, তেন্তে আপোনাৰ নিজৰ কাৰণে ভাল। আৰু আপোনাৰ যি এই স্পেচৰ প্ৰব্লেম আছে, তেতিয়া ধৰক নহ'লেও হয়, কাৰণ বহুত মানুহে কি কৰে, স্পেচৰ কাৰণে নতুন মোবাইল এটা লৈ লয়, মোবাইলটো কাম কৰা নাই, হেং মাৰি দিয়ে। মোবাইলত যেতিয়া স্পেচৰ প্ৰব্লেম হ'ব, মোবাইল হেং মাৰিব, মোবাইলে কাম নকৰা হ'ব, মোবাইল শ্ল' হৈ যাব। তো তেতিয়া মানুহে নতুন মোবাইল এটা কিনিব যায়। এটা মোবাইল কিনা মানে কমচে কম আজিকালি 15-20 হাজাৰ টকা। গতিকে 20 হাজাৰ টকা খৰচা নকৰাকৈ আপুনি ফ্ৰী মেমৰি পাই আছে, তো সেই মেমৰি আপুনি ইউজ কৰিব লাগে। গুগলে আপোনাক দিছেতো ইউজ কৰক, আৰু যদি আপোনাক তাতকৈ বেছি প্ৰয়োজন তেন্তে কিনি লওক, হয়নে নহয়? থেংক ইউ।